নিৰ্বাচন আহিলে ৰাজনৈতিক দলবিলাকে নিজৰ নিজৰ কৌশলেৰে নিজৰ নীতিৰে তেখেতসকলৰ কেম্পিংবিলাক আৰম্ভ কৰে। চ' আমাৰ বিধানসভা নিৰ্বাচন আহি আছে, কাউন্সিল নিৰ্বাচন হৈ গ'ল। চ' বিধানসভা নিৰ্বাচনৰ কাৰণে বেলেগ বেলেগ দলবিলাকে যেনেকৈ কাম কৰিছে, আমাৰো কাম আৰম্ভ হৈছে। আমি তিনিটাকৈ ইতিমধ্যে ৰেলী কৰিলোঁ। ইয়াৰ পিছত আজি আমাৰ ইউথৰ পৰা, যুৱ শাখাৰ পৰা বিশাল এটা কাৰ ৰেলী লোৱা হৈছে। এই কাৰ ৰেলীটো ওদালগুৰিৰ পৰা আৰম্ভ কৰি কোকৰাঝাৰলৈ যাব। আৰু আমাৰ এই কাৰ ৰেলীৰ মূল থিমটো হৈছে হাৰমনি আৰু আমাৰ ইউনিটিৰ কাৰণে। আমাৰ সমাজৰ মাজত শান্তিৰ এটা বাতাবৰণ থাকিব লাগে, সম্প্ৰীতি এটা থাকিব লাগে, আৰু অনাগত দিনত আমি ঐক্যভাৱে কেনেকৈ আগবাঢ়ি যাব পাৰোঁ, ইয়াৰ কাৰণে এই ৰেলীটো লোৱা হৈছে। আৰু ইয়াত সকলো জাতি জনগোষ্ঠী, সকলো ধৰ্মৰ লোক ওলাই আহিছে। অকল যুৱই আহিছে এনেকুৱা নহয়, ইয়াত সকলো জাতি ধৰ্মৰ লোক ওলাই আহিছে। আৰু যোৱা 5টা বজাৰত UPPL মডেলৰ যিটো ৰাজনীতি আছিলে, যে প্ৰত্যেকজন ব্যক্তি বড়োলেণ্ডত বসবাস কৰা নিৰাপত্তা পাব লাগিব, সব জাতি জনগোষ্ঠীৰ ভাষা সংস্কৃতি অস্তিত্ব ৰক্ষা হ'ব লাগিব, ভূমিৰ সমস্যা স্থায়ীভাৱে সমাধান হ'ব লাগিব, আৰু ছাত্ৰ ছাত্ৰীৰ পৰা লৈ পেলাই যুৱ যুৱতীসকলে গুণগত শিক্ষা পোৱাৰ লগতে সংস্থাপন পাব লাগিব। এই আটাইবোৰ পৰিৱেশটো লৈ পেলাই UPPLে কাম কৰিছিলে 5টা বছৰত, আৰু কিছুমান উদাহৰণ আমি থৈ আহিছোঁ। আৰু এইকাৰণে আজি বড়োলেণ্ড অঞ্চলৰ ৰাইজে UPPLক বহুত মিছ কৰা বুলি কৈছে তেখেতসকলে। আৰু এতিয়া সব জনগোষ্ঠীৰ মুখে মুখে, সব ধৰ্মৰ মুখে মুখে ওলাইছে যে UPPL আকৌ আহিব লাগে, UPPL আকৌ মানে শাসনত আহিব লাগে। এতিয়াতো BTCৰ ইলেকশ্যন নহয়, অসম ইলেকশ্যন। গতিকে অসমৰ 140টা জনগোষ্ঠী যোৱা 78 বছৰত যিসকলে ন্যায় পোৱা নাই, সেইসকলৰ কাৰণে UPPLে মাত মাতিব। যেনেকৈ বড়োলেণ্ডত 26টা জনগোষ্ঠী ঐক্যতাৰ কাৰণে আমি কাম কৰিছোঁ, অসমতো আমি 140টা জনগোষ্ঠীৰ ঐক্যতাৰ কাৰণে কাম কৰিম। আৰু যি সমস্যাবিলাক 78 বছৰ সমাধান হোৱা নাই, এইটো শিক্ষাৰ সমস্যাই হওক, সামাজিক সমস্যাই হওক, ভূমিৰ সমস্যাই হওক, বা ৰাজনৈতিক সমস্যাই হওক, বা কিবা সাংবিধানিক সমস্যাই হওক, এই সমস্যাবিলাক সমাধান কৰাৰ কাৰণে UPPLৰ যিটো আমাৰ কমিটমেণ্ট, সেইটো লৈ পেলাই অহা নিৰ্বাচনত আমি অংশগ্ৰহণ কৰিম। আৰু আমাৰ MLA জিকি পেলাই অসমৰ বিধানসভাৰ মজিয়াত গৈ পেলাই আমি বিচৰা নিচিনা কিছুমান আইন প্ৰণয়ন কৰাৰ কাৰণে, কিছুমান নীতি নিৰ্ধাৰণৰ কাৰণে UPPLে কাম কৰিব। আমি চাই ল'ম। আমিতো এতিয়ালৈকে UPPLে 15টা চিটটো খেলিবৰ কাৰণে প্ৰস্তুত কৰি আছোঁ। সেই সময়ত আমি চাই ল'ম কেনেকৈ আমি আগবাঢ়ি যাম। আমি এতিয়ালৈকে গম পোৱা নাই ক'ত ক'ত চলি আছে। আমাৰ লগত আহিলে আমি আপোনালোকক ক'ম। আমাৰ UPPLে আমি এতিয়ালৈকে নিজৰ UPPL মডেল অফ পলিটিক্স, আমাৰ নিজৰ যিটো ডিচিশ্যন, নিজৰ যিটো পলিচি, সেইমতে আমি আগবাঢ়ি আছোঁ। আপোনালোকে দেখিছে যে কোকৰাঝাৰৰ পৰা CRPF আৰ্মি চব গুচি গৈছিলে। এতিয়া আকৌ কোকৰাঝাৰত সিদিনা আৰ্মি মোতায়েন কৰিব লগা হৈছে। 144 যোৱা 5টা বছৰত নাজিলে আকৌ 144 দিব লগা হৈছে। সিদিনা ভৈৰৱকুণ্ড মেলাৰ নামতো কাৰোবাৰ ওপৰত আক্ৰমণ হৈছে, বাক্সাত কাৰোবাৰ ওপৰত আক্ৰমণ হৈছে, চিৰাঙত কাৰোবাৰ ওপৰত আক্ৰমণ হৈছে, কোকৰাঝাৰত আকৌ ঘৰ জ্বলি হৈছে। এই পৰিৱেশবিলাকেতো অশান্তি, ইয়াতকৈ আৰু কি অশান্তি লাগে? তেনেকুৱাইতো আমি 30-40 বছৰ কটালোঁ, যোৱা 5টা বছৰতে শান্তি আছিলে। সিন্ডিকেটৰ প্ৰসংগটো আহিছে, বাতৰি ওলাইছে। আপোনালোকৰ ওপৰত ডাঙৰ এটা দায়িত্ব আছে, মিডিয়াৰ ওপৰত। এই যে চেণ্ডিকেটবিলাক কৰি আছে, চ' সেইটো আজি শ্ৰীৰামপুৰত গৰুৰ চেণ্ডিকেটৰ পৰা লৈ পেলাই চব চেণ্ডিকেট আৰম্ভ হৈছে। আৰু প্ৰত্যেকটা ট্ৰাকত 6,000 কৰি পইচা লোৱা আমি গম পাইছোঁ। গতিকে এইবিলাক আপোনালোকৰ যিটো 4th পিলাৰ মিডিয়াৰ, এইটো দায়িত্ব আছে। আৰু সেই নিউজবিলাক আজি অহা নাই, আৰু সেইকাৰণে আজি দাম বাঢ়িছে। মানুহবিলাকে আননেচেচাৰী মানে বস্তুৰ মানে যিটো ইনফ্লেশ্যন হৈ আছে, দাম বাঢ়ি আছে, ইয়াত কষ্ট পাইছে। তো হাগ্ৰামা মহিলাৰে দামৰ ক্ষেত্ৰত বা মূল্য বৃদ্ধিৰ ক্ষেত্ৰত তেওঁৰ ভূমিকা নাই বুলি, তো কমিটমেণ্ট নাই যে ছ'চাইটিৰ প্ৰতি। কোনোবা মৰে, কোনোবা জীয়ে, কাৰোবাৰ ভাষা সংস্কৃতি জীয়াই থাকে নাথাকে, কোনোবা ভূমিৰ অধিকাৰ পায় নাপায়, তেখেতৰ কি ক'ব লগা আছে? কোনোবা PMOৰ ঘৰ পায় নাপায়, তেখেতৰতো একো নাই। যোৱা 17 বছৰত মাত্ৰ 69,000 ঘৰ বনাইছিল। যোৱা 17 বছৰত মাটি বাৰীৰ কোনো কামেই কৰিব পৰা নাছিলোঁ। আমি হাজাৰ হাজাৰ মানুহৰ মাটিৰ সমস্যা সমাধান কৰিলোঁ 5টা বছৰত। 3 লাখমান আমি PMOৰ ঘৰ বনাই থৈ আহিলোঁ। সব কাম কৰিছোঁ। তেখেতে এই কমিটমেণ্ট নাই কাৰণে 3,000 কোটি টকা ধাৰ কৰি থৈ গৈছিলে, আৰু আমি কিমান কৰিলোঁ? 300 কোটি টকা জমা থৈ আহিছোঁ চৰকাৰত। এনেকুৱা উদাহৰণ নাই। আপোনালোকে চবে শ্ৰীৰামপুৰত যাওক, তদন্ত কৰক, কোনে চলাইছে গম পাব। এইটো মোৰ পৰা আপোনালোকে নামটো ওলাব চেষ্টা কৰিম। মই ক'ম পিছত, মই ৰাইট অথৰিটি নহয় কোৱাৰ কাৰণে ক'ম। মই
বিৰোধী হিচাপে মই চব কাম ক'ব লাগিব, অকল চিণ্ডিকেট নহয়, কি বড়োলেণ্ডত এতিয়া চলি আছে, জুৱা মদ ভাং কি চলি আছে চব বস্তু মই ক'ব লাগিব। কিন্তু কম আপোনালোকৰ দায়িত্ব যে 4th পিলাৰ হিচাপে যে কি ভাল হৈছে কি বেয়া হৈছে এইটো আপোনালোকে সঠিক জায়গাত থিয় দি পেলাই আপোনালোকে ইয়াৰ ওপৰত মাতক মই এজন দেশৰ নাগৰিক হিচাপে অনুৰোধ কৰিছোঁ। দেশখন বচোৱাটো আপোনালোকৰো দায়িত্ব, গণতন্ত্ৰ বচোৱাটো আপোনালোকৰো দায়িত্ব হিচাপে চবকে মই অনুৰোধ কৰিছোঁ। যিহেতু দিছপুৰত এলায়েন্স আছে, বিজেপিও ইয়াৰ পৰা প্ৰাৰ্থিত্ব দিব, BPF-ৰ পৰা বা একেলগে খেলিব, তেওঁলোকে কৈ আছে ইতিমধ্যে কি হ'ব এই ক্ষেত্ৰত? এতিয়ালৈকে কোনো আলোচনা হোৱা নাই, সমাধান হোৱা নাই, তেনেকুৱা কোনো আজিলৈকে মানে চলুশ্যন বা তেনেকুৱা ডিছকাশ্যনবিলাক ফিনিচিঙত অহা নাই। গতিকে UPPL 15টা সমষ্টিত আমি প্ৰিপেয়াৰ কৰি আছোঁ, আমি ইলেকশ্যন খেলিবলৈ সাজু আছোঁ। মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে কৈছে যে UPPL আৰু BPF একেলগে আলোচনা কৰিব লাগে, এপচুই কিন্তু শেহতীয়া অধিৱেশনত অনুৰোধ জনাইছে পুনৰবাৰ আপোনালোকে। এতিয়া BPF বা আলোচনা কৰিব বিচাৰে নে নিবিচাৰে, ইহঁতৰতো চৰকাৰ চলি আছে। মইতো আগতে যেতিয়া চৰকাৰত আছিলোঁ তেতিয়াও তেখেতৰ লগত কথা পাতিছিলোঁ। এতিয়া তেখেতে কথা পাতি নে নাপাতে তেখেতসকলৰ ওপৰত ডিপেণ্ড কৰিব, তেখেতসকলৰ বা ৰাজনীতিক মানে পলিচিটো কি। আমিতো চবৰ লগতো আলোচনা কৰিবলৈ ৰেডি আছোঁ। X, Y, Z, এৰ পৰা জেডলৈকে যিমান ৰাজনীতি আছে অসমত, ভাৰতত, BTCত চবৰ লগতো আমি কথা পাতিবলৈ সাজু আছোঁ। কাৰণ ৰাজনীতিটো আমাৰ পকেটৰ নহয়, সেইটো ৰাইজৰ হয়। চ' গতিকে গণতান্ত্ৰিক দেশত গণতান্ত্ৰিকভাৱে যিসকলে কাম কৰিব আহিছে, ৰাইজৰ কাৰণে, সাংস্কৃতিৰ কাৰণে, ভাষাৰ কাৰণে, ধৰ্মৰ কাৰণে, জাতিৰ কাৰণে যিসকল কাম কৰিব আহিছে চবৰ লগতো আমি আলোচনা কৰিবলৈ সাজু আছোঁ। ৰাজ্যসভা নিৰ্বাচন আহি আছে, আলোচনা কৰা নাই, আজি আলোচনা কৰিম আমি গধূলি। আমি গধূলি আলোচনা কৰিম আমাৰ পাৰ্টি লেভেলত, তাৰপিছত ক'ম আপোনালোকক।